হেল্ল' বন্ধুসকল, নমস্কাৰ গ্ৰহণ কৰিব। অল টাইপ আছাম ইউটিউব চেনেলৰ তৰফৰ পৰা আপোনালোকক স্বাগতম জনাইছোঁ। পুপ্পাৰ মৌজাৰ জিলা পৰিষদ শ্ৰীযুতা বাসন্তী দাসৰ লগত আপোনালোকক চিনাই কৰাই দিব ওলাইছোঁ। আহক আমি তেখেতৰ লগত দুআষাৰ কথা পাতোঁ। এখেতে হৈছে বাসন্তী দাস। আমি তেখেতৰ লগত কথা পাতিম। বাইদেউ, আপোনাৰ ৰাজনীতি কৰিব কিমান বছৰ হ'ল? নমস্কাৰ, মই প্ৰথমতে অল টাইপ আছামক মই ধন্যবাদ জনাইছোঁ মোৰ ফালৰ পৰা। মই ৰাজনীতি আচলতে মই 2007ৰ পৰাই মই ৰাজনীতি জগতত লিপ্ত হৈছোঁ। 2007ত মই বিজেপিত জইন কৰি 2008ত মই সোণাপুৰ গাঁও পঞ্চায়তৰ পৰা আঞ্চলিক সদস্য হিচাপে নিৰ্বাচিত হৈছিলোঁ। আমাৰ কোটা এণ্ড এডুকেশ্যন চেৰিটেবল ট্ৰাষ্টত মই কমলপুৰ ব্লকৰ চেয়াৰমেন হয়। সেই যোগেৰে মই বহুত কাম কৰি আহিছোঁ আৰু সেই যোগ্যতাৰ ফলত মোক 2018ত আমাৰ দলে ভাল পাই জিলা পৰিষদৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচিত কৰিছে আৰু মই ৰাইজৰ আশীৰ্বাদত, ৰাইজৰ মৰমত বিপুল ভোটত জয়ী হৈছোঁ। ইতিমধ্যে বাইদেৱে ক'লে যে 2008 চনত তেখেতে জয়যুক্ত হৈছিলে আৰু আমি তেখেতৰ পৰা জানিম যে জিলা পৰিষদৰ কাম কি হয়। আপোনালোকে হয়তো নাজানে জিলা পৰিষদৰ কাম কি হয়, আৰু সেই বিষয়ত আমি তেখেতৰ পৰা জানিম যে আচলতে পুপ্পাৰ জিলা পৰিষদৰ সদস্যসকলৰ কাম কি হয়। তেওঁ আমাক বিতংভাৱে তেওঁ বুজাই দিব। আহকচোন আমি তেখেতৰ পৰা শুনো। পুপ্পাৰ জিলা পৰিষদৰ বা জিলা পৰিষদবিলাকৰ কাম কি? ৰাস্তা ঘাটবিলাক বনাব লাগে, আমি ডাঙৰ ডাঙৰ সভাগৃহবিলাক বনাব লাগে, ৰাইজৰ বিভিন্ন আঁচনিৰ লগত আমি জড়িত হ'ব লাগে। অকল গাঁও পঞ্চায়তৰ সভাপতিয়ে যে কৰিব সেইটো নহয়, তেওঁলোকৰ লগত আমি এটা পৰিয়াল হৈ তেওঁলোকৰ সহযোগ কৰি যিমান আমাৰ পঞ্চায়তৰ অধীনত আঁচনি আহে চব আঁচনিতে আচলতে আমি মিলা প্ৰীতিৰে কৰিব লাগে। এইবিলাকে গাঁও জিলা পৰিষদৰ কাম আহে। আপোনালোকে গম পালে, তেখেতে আমাক ইমান ধুনীয়াকৈ বুজাই দিলে যে জিলা পৰিষদৰ কাম কি হয়। আচলতে মই তেওঁক সুধিব বিচাৰিছোঁ, তেওঁ যি এবছৰ তেওঁ পঞ্চায়তত কাম কৰিলে বা বৰ্তমান এনেকুৱা এটা নাম বা এনেকুৱা এটা জাকত জিলিকা কাম এটা কৰিছে নেকি আমি জানিব বিচাৰোঁ। এনেকুৱা কিবা কাম কৰিছে নেকি যিটো কামৰ কাৰণে ধৰক আপোনাক ৰাইজে বাহ দিব পাৰিব? হয়, মই মোৰ 6টা পঞ্চায়তৰ প্ৰথমতে মই আমাৰ যিখিনি প্ৰতিনিধি, আমাৰ গাঁও সদস্য, আঞ্চলিক সদস্য, গাঁও সভাপতি, তেওঁলোকক মই প্ৰথমতে এটা প্ৰশিক্ষণ দিয়াইছোঁ মোৰ ফালৰ পৰা। এইটো হৈছে মোৰ নেশ্যনেল ব'ৰ্ড ফৰ ৱাৰ্কাৰ এডুকেশ্যন। দ্বিতীয়তে মই জিলা পৰিষদ হ'লেও মই জিলা পৰিষদৰ আঁচনিলৈ মই ৰৈ নাথাকি মই বিভিন্ন NGOৰ পৰা মহিলাসকলক কাটিং এম্ব্ৰইডাৰীৰ বিনামূলীয়া প্ৰশিক্ষণ দিয়াইছোঁ আৰু তেওঁলোকক প্ৰশিক্ষণ শেষ হোৱাৰ পিছত মই চিলাই মেচিনবিলাক দিয়াৰ ব্যৱস্থা কৰাইছোঁ। 6টা পঞ্চায়তত সমানে মই কাম কৰিম বুলি মই কথা দিছোঁ। শুনিলে যে তেখেতে কি কাম কৰি আছে, কিন্তু মোৰ প্ৰশ্নটো এইটো, ৰাইজৰ ফালৰ পৰা প্ৰশ্ন এইটো যে এইখিনি কামেই যথেষ্ট নেকি, নে আৰু কিবা কৰিব লগা আছে? এইখিনি কামেই মোৰ যথেষ্ট নহয়, মই বহুত কৰিবলগীয়া আছে। মোৰ 6টা পঞ্চায়তত অভাৱ অভিযোগ বহুত আছে, বহুত কৰণীয় আছে আৰু যিমান পাৰোঁ মই কৰিবলৈ চেষ্টা কৰিম। এইখিনিতে আৰু এটা তেখেতক আমি প্ৰশ্ন এটা কৰিম। যিহেতু তেখেত মই কৈছোঁ ডিষ্ট্ৰিক্ট কাউন্সিলৰ হয়, আমাৰ জিলা পৰিষদ হয়, আমাৰ ৰাস্তা ঘাটৰ সমস্যা বহুত আছে। ৰাস্তা ঘাটৰ সমস্যা কোৱাৰ আগতে তেওঁ যিহেতু 2008 চনত তেওঁ জয়যুক্ত হৈছিলে, তেতিয়া আৰু এতিয়া বহুত পাৰ্থক্য আছে। কিন্তু মই তেতিয়াৰ কুৱেশ্যনটো কৰিব বিচাৰিছোঁ যে পানীটেমা গাঁৱত এখন মেডিকেল আছিলে, যিখন মইদুল ইছলাম বৰাই সেই মেডিকেলখন বনাইছিলে, য'ত আধা বনোৱা হৈ থাকিলে। আজিলৈকে সেইখন সম্পূৰ্ণৰূপে নহ'ল। আৰু তেখেতসকলে 2008 চনত এই কথাটো সেই সময়ৰ আমাৰ যিজন কমলপুৰ সমষ্টিৰ বিধায়ক আছিল তেখেতক অৱগত কৰিছিল নে নাই কৰা? হয়, মই অৱগত আমি কৰাইছিলোঁ, কিন্তু আমাৰ আঞ্চলিক সদস্য আচলতে বহুত সৰু পৰিসৰ, যিহেতু আমি খেলিব নোৱাৰোঁ, সেইটো কাম আমি নিজে কৰিব নোৱাৰোঁ। তথাপিতো আমি সাংসদ মহোদয় আৰু আমাৰ বিধায়ক মহোদয়ক আমি অৱগত কৰাইছিলোঁ, কিন্তু কিয় জানো তেওঁলোকে গুৰুত্ব নিদিলে। গতিকে
এইটোৰ বিষয়ত আমি এতিয়া আকৌ নতুনকৈ চিন্তা চৰ্চা কৰিম বুলি ভাবিছোঁ। 2008 চন শেষ হ'ল, এতিয়া 2019 পৰিছে, কিন্তু সেই পানীটেমা যিখন মেডিকেল আছে, মেডিকেল আমি এতিয়া দেখা জৰাজীৰ্ণ অৱস্থা, সেইখন আজিও সম্পূৰ্ণ নহ'ল। আমি বিচাৰোঁ যে যি 6খন পঞ্চায়ত আছে, সেই 6খন পঞ্চায়তৰ প্ৰতিখন গাঁৱতে ৰাস্তা হোৱাটো বিচাৰে বা নতুবা ব্লকৰ ৰাস্তাটো হ'ব বিচাৰে। কিন্তু মই দেখা পাই আহিছোঁ যে যিমানবিলাক মই গৈছোঁ জেগাত, যে ৰাস্তাবিলাক আজিলৈকে সম্পূৰ্ণ হৈ উঠা নাই। তো কিয় হোৱা নাই, সেই বিষয়টোত তেওঁ আমাক ক'লে ভাল লাগিব। চৰকাৰে পইচাই দিয়া নাই, তথাপিতো যা নহওক মোৰ যিটো ৰাস্তা মই মানে ওলোৱা সোমোৱা কৰোঁ, সেই ৰাস্তাটো মানে আগত ইমান বেয়া অৱস্থা, মানে 4-5টামান শৰাই ভাঙিব লাগে, একাঠু মানে বোকা, আমি বোকা ভাঙি ভাঙি আমি 1.5 কিলোমিটাৰ মানে খোজকাঢ়ি যাব লাগে। বাৰিষা হ'লে আমি গাড়ীটো বেলেগ কথা, আমি চাৰ্কেলো ঘৰত আনিব নোৱাৰোঁ, আমি মানে 1.5 কিলোমিটাৰ আঁতৰত চাৰ্কেল থ'ব লাগে। কিন্তু যি নহওক মই যেতিয়া 2008ত আঞ্চলিক সদস্য হৈছিলোঁ, অন্ততঃ এই ৰাস্তাটো মই বহুত উন্নতিকৰণ কৰিছিলোঁ। এনৰেগাৰ মানে সহায়ত মই ৰাস্তাটো বনাই গ্ৰেভেল পাৰি দিছিলোঁ। আৰু তাৰপিছত এতিয়া বৰ্তমান বাৰিষা হ'লে অন্ততঃ বাইককেইখন ঘৰত আহিব পাৰে। আৰু মই এতিয়াও মই চিন্তা চৰ্চা কৰিছোঁ, মই PMGYত আমাৰ MLA মহোদয়ৰ সহায়ত মই ৰাস্তাটো চেংচন কৰাইছোঁ। বোধহয় খুব কম দিনৰ ভিতৰত ৰাস্তাটো আৰম্ভ হ'ব, এইটো মানে খুব ভাল খবৰ। তো তেখেতে ক'লে যে এটা ভাল খবৰ, তেখেতে অলৰেডি ৰাস্তা এটাৰ যোজা কৰিছে, কিন্তু অকল এটা ৰাস্তা কৰিলেই আমি সমাপ্ত হ'ম নেকি? বহুকেইটা ৰাস্তা আছে আৰু বহুতবাৰ পকী হৈছে, পকী নাই হয় বুলি মই ক'ব নোৱাৰোঁ। আৰু যিবিলাক হোৱা নাই অতি সোনকালে হওক, সেইটো মই বিচাৰোঁ আৰু তেখেতসকলেও কৰক। কিন্তু আৰু এটা কথা সুধিম যে নৱপ্ৰজন্ম, আমাৰ যিবিলাক নৱপ্ৰজন্ম আছে বা যিবিলাক খেতিয়ক আছে, অকল ৰাস্তা ঘাটে হ'লেই নহ'ব, দুখীয়া মানুহৰ কাৰণে চিন্তা কৰিব লাগিব। এতিয়া কথাটো হ'ল খেতিয়কসকলৰ কাৰণে তেওঁলোকে কিবা আঁচনি লৈছে নেকি বা তেওঁলোকে চিন্তা চৰ্চা কৰিছে নেকি, আৰু তেওঁলোকে এই চিন্তা চৰ্চা আমাক বিধায়ক সমাজত জনাইছে নেকি? হয়, মই নিজাববীয়াকৈ চিন্তা চৰ্চা কৰিছোঁ। খেতিয়কসকলে খুব ভাল কথা সুধিছে দেই, খুব ভাল প্ৰশ্ন। আৰু এই উত্তৰটো ময়ো ৰাইজক জনাবৰ কাৰণেই হেঁপাহেৰে ৰৈ আছিলোঁ। যি নহওক আজি মই এই চেনেল যোগে মই এইটো কথা জনাই দিওঁ, আমাৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ পৰা খেতিয়কৰ কাৰণে কিছুমান আঁচনি আহে, হয়তো সেই আঁচনিবিলাক আমাৰ ৰাইজে ঢুকি নাপায়। সেইটো কাৰণত মোৰ যি মানে 6টা পঞ্চায়তৰ পৰা 2-3জনকৈ লৈ মই এখন কমিটি গঠন কৰিছোঁ। মই তাৰ প্ৰেছিডেণ্ট। আৰু সেই কমিটিখন যে আমি ৰেজিষ্ট্ৰেশ্যন কৰাম খুব কম দিনৰ ভিতৰতে। আমাৰ তপন শৰ্মা বুলি কুসুমপুৰৰ তেওঁ ছেক্ৰেটেৰী, আমি ৰেজিষ্ট্ৰেশ্যন কৰাই প্ৰত্যেক খেতিয়ক হওক বা আমাৰ শিপিনী হওক বা আমাৰ হাঁহ কুকুৰা ফাৰ্ম পোহে, বিভিন্ন আছে, আমাৰ গাই গৰু পোহে, গাহৰি ফাৰ্ম কৰে, ঠিক তেওঁলোকক আমি 25,000কৈ সাহাৰ্য দিয়াৰ কাৰণে আমি হয়তো আগবাঢ়ি আহিম। খুব কম দিনৰ ভিতৰতে কিন্তু এই আঁচনিটো আমি ৰূপায়ণ কৰিব পাৰিম বুলি মোৰ এটা আশা আছে। আপোনালোকে গম পালে যে কৃষিৰ কাৰণে এওঁলোকে চিন্তা কৰিছে, ভাল ভাল আঁচনি আহিব। আমাৰ ইয়াত দৰিদ্ৰ সীমাৰেখাৰ তলত বহুত মানুহে আছে। এতিয়া কথাটো হ'ল, কিছুমানে মোক ফোন যোগে কৈছে, কিছুমানে মেছেজ কৰি কৈছে। কথাটো এইটোৱে, যিবিলাকে ঘৰ পাব লাগে তেওঁলোকে পোৱা নাই, আৰু যিবিলাকে পাব নালাগে তেওঁলোকে পাইছে। ডাঙৰ কথা এইটোৱে যে এখেতসকলে ইয়াৰ ওপৰত কি মন্তব্য দিয়ে, আহক আমি তেখেতৰ পৰা শুনো। হয়, এইটো আমাৰ যথেষ্ট ক্ষোভ আছে, বিশেষকৈ মোৰ ক্ষোভ আছে। এই কথাটো মই মানে প্ৰকাশ কৰিব পৰা নাছিলোঁ, আজি চেনেল যোগে প্ৰকাশ কৰিবলৈ পাই মই অকণমান আনন্দিত হ'ম। কাৰণ যোৱা যিটো পঞ্চায়ত আছিলে, যোৱা পঞ্চায়তে ইমান ভুল কাম কৰি থৈ গৈছে, তাৰমানে যাৰ পকী ঘৰ আছে তেওঁলোকৰ ঘৰৰ লিষ্টত নাম ভৰাই থৈ গৈছে, আৰু যাৰ ঘৰ নাই, থাকিবৰ ঠাই নাই, মানে বৰষুণ মাৰিলে পানী পৰে, কিন্তু তেওঁলোকৰ নাম লিষ্টত নাই। এইটো কাৰণে মই অকণমান হাল্লাও কৰিছিলোঁ। মই আমাৰ বিধায়ক মহোদয়কো মই কথাটো পাতিছিলোঁ যে দাদা এইটো কি হ'ল, বক্স টাইপৰ মানে ঘৰ আছে, তেওঁ ঘৰ পালে, আৰু যাৰ থাকিবৰ ঘৰ নাই তেওঁলোকে ঘৰ পোৱা নাই। তেতিয়া মানে আমাৰ বিধায়কে ক'লে যে এইটো আগতে মানে আগৰ পঞ্চায়তে নামবিলাক পঠাইছিল আৰু ওপৰৰ পৰা অলৰেডি চেংচন হৈ আহিছে, এইটো কাটি দিয়াটো অসম্ভৱ হ'ব, গতিকে এইটো কাটিব নোৱাৰি। যি নহওক ভৱিষ্যতে এনেকুৱা কাম কৰিব নালাগে। কিছুমান এনেকুৱা মানুহ আছে য'ত চৰকাৰী ঘৰ দুটাকৈও পাইছে, তো তেখেতসকলৰ বিষয়ে তেওঁ কি কয়? সেইটো মই আগতে ক'লোঁ যে যোৱা পঞ্চায়তে একেবাৰে ভুল কৰি থৈ গৈছে। এই যে নতুনকৈ ঘৰবিলাক পালে, আচলতে পঞ্চায়তত বেছি যি দলৰে নহওক, মই তেওঁলোকক মানে ভালটোও ক'ম, মই বেয়াটোও ক'ম, যে প্ৰত্যেক পঞ্চায়ততে অকল BJP আছে সেইটো নহয়, AGPও আছে, কংগ্ৰেছো আছে। মই তেওঁলোককো কৈছোঁ, তেওঁলোকৰ কিন্তু অকণো ভুল নাই। এই আগৰ যোৱা পঞ্চায়তে এই ভুলটো কৰি থৈ গৈছিল, তেওঁলোকৰ লিষ্টত নামবিলাক ডাবুল ভৰাই থৈ গৈছিল, আৰু সেই মৰ্মে
এইবাৰ পাইছে, কিন্তু নেক্সট এনেকুৱা নহ'ব বুলি মোৰ এটা বিশ্বাস আছে। বৃদ্ধ যিবিলাক পেঞ্চন আছে সেই বৃদ্ধ পেঞ্চন তেওঁলোকে সঠিকভাৱে দিছে নে নাই দিয়া, আৰু যদি দিছে তেতিয়াহ'লে কিছুমান ব্যক্তিয়ে আমাক কোৱা মতে যে নাপাবলগীয়া মানুহবিলাকে বৃদ্ধ পেঞ্চন পাইছে আৰু যিবিলাকে বৃদ্ধ পেঞ্চন পাব লাগে তেওঁলোকে পোৱা নাই, কাৰণ 80ৰ ঊৰ্ধত মানুহ আছে যিলৈকে আজিলৈকে আপোনাৰ বৃদ্ধ পেঞ্চন পোৱা নাই। নিশ্চয় আমি 60 বছৰৰ ওপৰৰখিনি এবাৰ বৃদ্ধ পেঞ্চন আমি কৰাই দিম, কিন্তু আমি যিখিনি বৃদ্ধ পেঞ্চনৰ কাৰণে পঠাই দিলোঁ বৰ্তমান কি ক'ম, চৰকাৰে পইচাটো এৰি দিয়া নাই, সেইটো কাৰণত হয়তো পোৱা নাই। কিন্তু যেতিয়া পইচাটো দিব তেতিয়া তেওঁলোকে কিন্তু নিশ্চয় পাব, পোৱাটো মানে একদম খাটাঙে পাবয়ে। 60 বছৰ যিখিনি হৈছে প্ৰত্যেকেই এইবাৰ বৃদ্ধ পেঞ্চন পাব, ইয়াত কোনো স্বাৰ্থ লুকাই নাথাকে। তেখেতে এবছৰ আগতে ৰাইজক প্ৰতিশ্ৰুতি দিছিলে যে আমি ভাল কাম কৰিম, আৰু আজি তেওঁ কি কয় সেই কথা তেওঁৰ মুখেৰে আমি শুনো। হয়, এতিয়াও ক'ম, মই এবছৰ আগত যিটো কৈছিলোঁ এতিয়াও ক'ম, মই খুব ভাল কামেই কৰিম। কিন্তু মই আগতে এটা ডাঙৰ কথা কৈছোঁ যে চৰকাৰে দিয়াৰ ওপৰতহে, চৰকাৰে যদি সঁচাকৈ আমাক ফাণ্ডবিলাক এৰি দিয়ে মই নিশ্চয় কৰিম, মই এটকাও ফিৰি যাব নিদিওঁ, আৰু সদায় মই ৰাইজৰ লগত লগ লাগি ৰাইজৰ লগত আলোচনা মৰ্মে কামবিলাক কৰিম। মই অকলে কেতিয়াও কোনো ধৰণৰ কাম নকৰোঁ। মই পুনৰবাৰ তেখেতক ধন্যবাদ জনাইছোঁ, আৰু মই বিচাৰোঁ আৰু আমাৰ ৰাইজেও বিচাৰে যে প্ৰত্যেকেই লেট্ৰিন পাওক, ঘৰ পাওক, প্ৰত্যেকটা ৰাস্তাই পকী হওক। তো সদয় শেষত আমি তেখেতক ধন্যবাদ জনাই মই অমিশেষ কাশ্যপে আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ। তেখেতৰ কথাখিনি কেনেকুৱা পালে সেইটো আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি আমাক জনাব, আৰু ইউটিউব চেনেলৰ প্ৰতিটো ভিডিঅ' আপোনালোকৰ মোবাইলত পাবলৈ হ'লে আপোনালোকে লাইক কৰক, কমেণ্ট কৰক আৰু ছাবস্ক্ৰাইব কৰক। লগতে অল টাইপ আছাম ফেচবুক পেজটো আপোনালোকে লাইক আৰু ফ'ল' কৰক।